ক এইবাৰ বহুত দিন হ'ল দাদাই একো খবৰ দিয়া নাই যে হয় দে যোৱাবাৰ আহোঁতে যিমানে আমি বিয়াৰ কথা ক'লো দাদাই চাগে ভাবিছে এবাৰ আহিলে আমি বিয়াই পাতি দিম হয় দে এইবাৰতো আহিলে এনেও বিয়া পাতিবই লাগিব দাদাই এনেই কৈছে এতিয়া বিয়া নাপাতো বুলি আচলতে যে দাদাৰো পুৰা মন আছে সঁচা তোক কোনে ক'লে মই জানো নহয় মই এই অনিতাৰ পৰাই গম পাইছো তাৰ মানে সিহঁতৰ মাজত যোগাযোগ ঠিকেই চলি আছে ন আমিহে দাদাক বেলপুং বুলি ভাবি আছিলো এই বঢ়িয়া তাৰ মানে আমাৰ কাম এতিয়া একেবাৰে সহজ হৈ গ'ল ন এইবাৰ আহিলে মই তাক কি কৰিম চাবি মোৰ মনে কি কৈছে জানো ভণ্টি সি এইকেইদিনতে মণিহঁতৰ অলপ চিঠি পঠাব লাগে মই যাবলৈ ওলালোঁ ঘৰখন অলপ চাবা ভাইটি ভণ্টি ঘৰত অকলে আছে মা দেউতাটো নায়েই মা দেউতা ঢুকোৱাৰ পৰা সিহঁতক মই ডাঙৰ দীঘল কৰিছোঁ হ'ব দিয়া তুমি আৰু এইবোৰ চিন্তা কৰি দুখ কৰি নাথাকিবা মই থাকোঁতে কিহৰ এইবোৰ টেনশ্যন বাৰু কিন্তু মাজে মাজে চিঠি পঠাবা মোৰোতো মন যায় ন অৱশ্যে ঘৰলৈ পঠালে পাওঁ হ'লেও হ'ব দিয়া মই যাওঁ এতিয়া ৰোৱা ৰিদীপ বাবা কোৱা দেখোন দাদাই কিবা দিছে নেকি এই চিঠি এখন আহিছে আহক চাহ খাই যাবহি নাই নবহো দিয়ক ঠিক আছে দিয়ক নহ'লে যাওক ঠিক আছে তোমাৰ ভালনে ভালেই দিয়ক আজি তোমালোকৰ ঘৰলৈ পিয়ন অহা দেখিছিলোঁ কি পিহন আহিছিল নেকি এই তেতিয়াহ'লে নিশ্চয় দাদা খবৰ আহিব পাৰে খুৰা আপুনি গৈ থাকক ময়ো আহিছোঁ দাদা ঐ কাকলি ঐ শুনচোন এতিয়া মোৰ ৰ'বলৈ সময় নাই দেই তোৰ কথা পিছত সুধিম তোৰ মানুহটো দাদাই মানে খবৰ পঠিয়াইছে সৰুদা 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 ডাঙৰ দাই খবৰ পঠিয়াইছে হেনো কেতিয়া আহিব ডাঙৰ দাই মোৰ কাৰণে কিবা পঠিয়াইছে নে সৰুদা ডাঙৰ দাই কিবা বিয়াৰ কথা চিঠি লিখিছে নেকি হে জানো তাৰ বিয়াত মন আছে তোক মই সকলোবোৰ কৈছো দেখোন অহা মাহতে আহিব নে এই মাহতে আহিব তলে তলে ইমান আগবাঢ়ি থৈছে আমি আকৌ বিয়া কথা ক'লে গহীন হৈ দেখা আমি জানো একো নাজানোহে আচ্ছা মই যে সিহঁতৰ কথা এই অনিতাৰ পৰা গম পাইছো চিঠিত কিবা উমান পাইছো নেকি দাদা আৰু সঁচাকৈ ভাবিলে বৰ আচৰিত লাগে নহয় আমাৰো যে কি ভাগ্য দাদাৰ বিয়াৰ গাৰ্জেন হ'ব লাগিব আমিয়ে ভাবি চাচোন বিয়াৰ সকলোবোৰ যা যোগাৰটো আমিয়ে কৰিব লাগিব কইনাৰ সাজ পোছাক অলংকাৰ পৰা সকলোবোৰ আমাৰে দায়িত্ব অৱশ্যে পেণ্ডেলৰ দায়িত্বটো তই ল'ব পাৰ কিন্তু আইটেম কেইটা মই চিলেক্ট কৰি দিম সৰুদা সৰুদা ৰচোন তুমি ভণ্টি দাদা আৰু নাহে কি সি বিয়াৰ কথাৰ বাবে অভিনয় কৰিছে ন মই যে সিহঁতৰ কথা সকলোবোৰ গম পাইছো মই আজি চিঠি লিখি জনাই দিম সৰুদা তই তাৰ কথা দুখ কৰিছ তই তাৰ কথা দুখ নকৰিবি সি আমাৰ লগত ধেমালি কৰিহে নাহো বুলি লিখিছে নহয় ভণ্টি